তেনেকে নহয় কক মানে চাহে আছে মানুহক কৈছো মিঠাতেলটো কমাব লাগে আপোনালোকৰ ফালে কমাব নালাগিলে নালাগে ইয়াত কমাওক সেইটোৱে কৈ আছো মিঠাতেলটো কমাই দিয়ক না চৰকাৰ আপোনালোকৰে থাকক আমাক নালাগে আমি বেয়া কাম কৰিছো আমি ইয়াতে থাকিম সদায় আপোনালোকে মিঠাতেলৰ দামটো কমাই দিয়ক 26,000 গাঁও 26,000 গাঁৱক আমি 1 কোটিকে টকা দিম কংগ্ৰেছে কি কৰিল গোটেই টকছ আগতে আমাৰ কি হয় অধ্যক্ষ মহোদয় হালকাঠা পাতে এই দোকানবিলাকত হালকাঠা পাতে মানে আগৰ বাকিখিনি যদি আমি দিওঁ তেতিয়া আকৌ নতুন খাতা আৰম্ভ হয় এই চৰকাৰখনে আগৰ বাকিবিলাক মাৰিলে নে নাই টুইন টাৱাৰৰ কথা কৈছে মই ৰিপিট নকৰো 26,000 গাঁৱক আপোনাৰ 1 কোটিকে দিম বুলি কৈছিল সেইটো দিলে নে নাই 1 কোটি 20 লাখটো নালাগে 1 কোটি দিলে হ'ল 1 কোটিকে দিম বুলি কৈছিল গতিকে এই কথাবিলাক অলপ প্ৰথম বাজেটৰ লগত সেকেন্ড বাজেটৰ মিল নাই সেকেন্ড বাজেটৰ লগত থাৰ্ডৰ মিল নাই থাৰ্ডৰ লগত এতিয়া আপোনাক কৈছে 1 লাখ চাকৰি দিম হয় 1 লাখ কিন্তু 25 লাখ কৈছিল নহয় সেই 25 লাখৰ পৰা 1 লাখটো মাইনাছ নে 1 লাখটো প্লাছ অধ্যক্ষ মহোদয় এনেদৰে হাওপকৰ বিধায়কসকলে কথা কৈ থাকিলে হ'ব নাই কৰা হ'ব বহা এইটো কয় গতিকে আমিও কম তেনেকে নহয় কক মানে চাহে আছে মানুহক কৈছো মিঠাতেলটো কমাব লাগে আপোনালোকৰ ফালে কমাব নালাগিলে নালাগে ইয়াত কমাওক সেইটোৱে কৈ আছো মিঠাতেলটো কমাই দিয়ক না চৰকাৰ আপোনালোকৰে থাকক আমাক নালাগে আমি বেয়া কাম কৰিছো আমি ইয়াতে থাকিম সদায় আপোনালোকে মিঠাতেলৰ দামটো কমাই দিয়ক মিঠাতেলৰ দাম কমাই দিয়ক 200 টকা হৈছে মিঠাতেলৰ দাম হ'ব গ্যাস সিলিন্ডাৰৰ দাম একেলগে 25 টকা 50 পইচা বাঢ়িছে আমি মানে মোৰ মনত পৰে মই এনেকে কৰি আছিলো কথা কওঁতে উঠি যাওঁ ৰাইজে আমাক ইয়াত দি দিলে কথাটো মনত পেলাই দিছো আমি এনেকে কৈ থকাৰ কাৰণে ৰাইজে আমাক ইয়াত দিলে সেইকাৰণে আপোনালোকক কৈছো যে কনষ্ট্ৰাকটিভ কথাবিলাক গ্ৰহণ কৰক সেইটো হ'ল সংসদীয় গণতন্ত্ৰৰ এটা সিস্টেম নহলেতো আমাক এখন বাজেটটো কিয় কৰে বাকিখিনিতো আপোনালোকে চৰকাৰী কাম কৰি থাকে বাজেটটো এই কাৰণে কৰে গণতান্ত্ৰিক শাসন ব্যৱস্থাত বিৰোধী পক্ষই চৰকাৰক এই কথাবিলাক কয় চৰকাৰে মনোযোগেৰে শুনে আৰু চৰকাৰে সেইখিনি নিৰাকৰণৰ দিহা কৰে আৰু যদি নিৰাকৰণ কৰে তাতে থাকিব নিৰাকৰণ নকৰে এনেকে জপিয়াই থাকিলে ইয়ালৈ আহিব কথাটো সেইটোৱে কথা চিৰাচিৰি কথা ৰাইজে চাই থকা নাই জানো আমি কৈছো যে এই সময়খিনিত COVID-19 সময়ত মানুহৰ হাহাকাৰ লাগিছে মানুহ চাকৰি বাকৰি গৈছে COVID-19 দোকান খুলিছে দোকান বন্ধ কৰিছে বিক্ৰী নাই অধ্যক্ষ মহোদয় ৰাতিপুৱা গৈ ধূপ ধূনা দি দোকানখন খোলে দোকানখনত বিক্ৰী নহয় দোকানখনত বিক্ৰী নহলে যেতিয়া দোকানৰ স্বত্বাধিকাৰে গৈ পেলাই ঘৰলৈ যায় লৰা ছোৱালী মাক বাপেকে চাই থাকে কিমান বিক্ৰী হ'ল বোলে আজি বহলিয়ে নহল 1 পইচা নাহিলে ক'ৰ পৰা চলিব সেই ঘৰখন আৰু যদি সেই স্বত্বাধিকাৰৰ ঘৰখন নচলে তেতিয়াহ'লে তেওঁৰ দোকানৰ কৰ্মচাৰীসকলক কেনেকৈ দৰমহা দিব আৰু কৰ্মচাৰীক যদি দৰমহা নিদিয়ে তেতিয়াহ'লে কৰ্মচাৰীৰ পৰিয়ালটো কেনেকৈ চলিব সেই কথাটোকে কৈছো কালি বিদ্যুৎ মন্ত্ৰী ডাঙৰীয়াক মই দেখিলো কালি মই অহা নাছিলো মই এটা জাষ্টিফাই কৰিছে যে কিছুমান মানুহে বিদ্যুৎৰ মাচুল আপোনাৰ বিল দিয়ে কিছুমানে নিদিয়ে এতিয়া বিদ্যুৎ বিভাগে এটা কৰিছে যে দিয়া মানুহখিনিকো কাটি দিব তেতিয়া আপোনাৰ গোটেই ট্ৰেন্সফৰ্মাৰটো আকৌ নতুনকৈ দিব কথাটো সহজে এইটো যে এটা ট্ৰেন্সফৰ্মাৰত 100 জন মানুহৰ কানেকশ্যন আছে তাৰে 20 জন মানুহে পইচা দিছে বিল দিছে 80 জনে দিয়া নাই এতিয়া 80 জনৰ লগত 20 জনক কাটি দিব এইটোৱে মই ক'ব বিচাৰিছো এইটো উত্তৰটো হৈ গ'ল না উত্তৰ দিব এইবিলাক নিদিয়ে আৰু দিব উত্তৰটো নিদিয়ে হৈ গ'ল এইটো কুইজ নহয় মই কম আপুনি ক'ব মই কুইজ নহয় মন্ত্ৰী ডাঙৰীয়া কোৱাৰ কাৰণে মন্ত্ৰী ডাঙৰীয়াই কৈছে হ'ব আমিতো তেনেকে ৰিপ্লাই দি দিব অধ্যক্ষ মহোদয় কথাটো এনেকুৱা যে এইটো এটা পাইকাৰী জৰিমনা হৈছে এতিয়া টাউনত মই বিল দিয়াৰ পিছত বা আমাৰ কোনোবাই বিল দিয়াৰ পিছত কাৰোবাৰ সাহস আছে কোনোবাই ট্ৰেন্সফৰ্মাৰত দিছে না নাই বাদ দিয়ক মোৰ ডাইন কাটিবলৈ সাহস আছে গাঁৱৰ মানুহ পাইকাৰী জৰিমনা ব্যৱস্থাটো সলনি কৰক আপোনালোকৰ ভাল হ'ব এইটো আপোনালোকৰ ভাল হ'ব এতিয়াও চৰকাৰ 4 বছৰ 8 মাহ মান আছে
এই চিষ্টেমটোৱে আপোনালোকৰ গাঁৱত মানুহৰ মনবিলাক বেয়া, আপোনালোকে খবৰ লক্ষণে নহয়, আমি দেখুৱাইহে দিছোঁ। আজি ট্ৰেন্সফৰ্মাৰত গায়কাৰী জৰিমনাই মানুহক হাহাকাৰ লগাইছে। আৰু অধ্যক্ষ মহোদয়, আগতে ৰাজীৱ গান্ধী বৈদ্যুতিক আছিল, এতিয়া দীনদয়াল বৈদ্যুতিক। গাঁৱৰ মানুহে পাইছে নাপাইছে সেইটো বিতৰ্কলৈ মই যোৱা নাই। মই সময়বিলাক তেনেকে নোৱাৰিম, মানে মই ইমান সেইটোৱে কথা। কিছুমান আছে এক্সপাৰ্ট, এক্সপাৰ্ট বক্তব্য নাই মোক, যিমান আপোনাৰ তেওঁলোকে কৈ থাকিব সিমান বঢ়াই থাকিব লাগিব, এইটো নিয়ম। মই পাহৰিয়ে গলো কোনটো কৈ আছিল। এতিয়া কথাটো হ'ল অধ্যক্ষ মহোদয়, হ'ব মনে মনে থাকিব। নাই নাই নাই, আপুনি কৈ থাকক, আপোনালোকে মনে মনে থাকক, আপোনালোকে মনে মনে থাকক। সন্মানীয় সদস্যক ক'বলৈ দিয়ক ন। অধ্যক্ষ মহোদয়, চবেই ক'ব। এতিয়া দীনদয়াল আঁচনি আপোনাৰ হ'ল, কিছুমানক BPL কানেকশ্যন দিয়ে, ফ্ৰী কানেকশ্যন। মই আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ, যদি লয় ল'ব, আৰু যদি নহয় খোজ মাৰি আমাক পেলাই দিব, পিছত ৰাইজে খোজটো আপোনালোকক মাৰিব। BPL কানেকশ্যন, ফ্ৰী কানেকশ্যন পায়, কিন্তু বিলটো BPL কানেকশ্যনৰ দিব লাগে, সেইটোৱে নিয়ম। কিন্তু যিজনক আমি BPL কানেকশ্যন দিলোঁ, তেওঁলোকৰ যোৱা 5 বছৰ বিল নিদিলে। বিল আহিলেহে দিম, আমাৰ ঘৰতো বিল আহিলেহে আমি দিওঁ। নাহাৰ ফলত এতিয়া 5 বছৰ একেলগে বিলখন দিছে। কাৰোবাৰ 20,000 হৈছে, কাৰোবাৰ 30,000 হৈছে, কাৰোবাৰ 1 লাখ হৈছে। মই কোৱা নাই, মৃণাল শইকীয়াৰ এটা টিভিত দেখিছিলোঁ মই। গাঁৱৰ সমস্যা এইবিলাক, আপোনালোকেও ভাল পাব লাগে। মই কোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ যিটো বিধায়কৰ আমাৰ ইণ্টাৰেষ্ট ফাণ্ডটো মুকলি কৰি দিছে, মই ৰাজহুৱাভাৱে ধন্যবাদ দিম। মোৰ সেইখিনি সাহস আছে, সেইখিনি সকলোৰে উপকাৰ হৈছে। আজি যে এই ৰাইকাৰী জৰিমনা কৰিছে অধ্যক্ষ মহোদয়, এজন মানুহে 20,000, 50,000 টকা ক'ৰ পৰা দিব? খবৰ লওক, মাটি বেচিছে, ইটো বেচিছে, সিটো বেচিছে, হাহাকাৰ লাগিছে। এইটো মন্ত্ৰী ডাঙৰীয়া, আপুনি শুনকচোন আগতে, শুনক। অধ্যক্ষ মহোদয়, মই নকওঁ। নাই নাই, অসহিষ্ণু, বেলেগ ফালে আহি যাওঁ। শুনিব খুজিছে, মই ব্যক্তিগতভাৱে কোৱা নাই। ৰিপ্লাই ফাইনেন্স মিনিষ্টাৰেহে দিব। ইমান শুনিব নোৱাৰে কিয়? কথাবিলাক সোধকচোন, ভাল কথাহে কৈ আছো। আপুনি বোলে 13 লাখ আপুনি দি দিলে, সেইটো যদি আমাৰ বিত্তমন্ত্ৰীৰ মুখেদি ওলাই যায়, আপোনালোকে ভাল পাব, আমাক ভাল নাপায় নহয়। এইটো কুইজ নহয় নহয়, আপুনি কোৱাৰ দৰে আকৌ কক নহয় এইটো। গতিকে অধ্যক্ষ মহোদয়, এই আমি গম পাইছো, এই বাজেটত COVID-19 আহিছে, বিভিন্ন সময়ত টকা পইচাৰ অসুবিধা হৈছে। টেক্স কালেকশ্যন কৰ মুক্ত, একদম আমাৰ কৰ মুক্ত বাজেট মই ব্যক্তিগতভাৱে ছাপোৰ্ট নকৰোঁ। মদত টেক্স লগাওক, ব্যক্তিগতভাৱে মদত টেক্স লগাওক, ধনী মানুহৰ টেক্স লগাওক, দুখীয়া মানুহৰ মিঠাতেলৰ দাম কমাই দিয়ক। দুখীয়া মানুহে ব্যৱহাৰ কৰা বস্তুৰ দাম আমি আপোনালোকে কমাই দিয়ক। কৰ এতিয়া ধনী মানুহে আকৌ এইখিনি নকওঁ, ভেকচিন লাগে, এইবিলাক কথা নালাগে বাৰু, হ'ব। কিন্তু ভেকচিনটো দিয়ক, মানুহ বিপদত পৰিছে। কাৰণ বহুতৰ মানুহ, মই সেইদিনাও কৈছোঁ, চৰকাৰে অৱশ্যে নিৰ্দেশ দিছে, সঠিক আমাৰ যিটো ৰিপৰ্ট ইয়াত অহা নাই। মই এজন মানুহৰ তাত গৈছিলোঁ, চৰকাৰে ক'লে, চৰকাৰৰ বিভাগে যে এজন টি গাৰ্ডেনৰ মানুহ মৰিছে। মই মৰা ঘৰত খবৰ কৰিব গ'লোঁ, কৈছে এজন মৰা নাই, 3জন মৰিছে। চৰকাৰৰ ঘৰত হিচাপটো এটা আছে। মই নকওঁ যে চৰকাৰে এইটো লুকুৱাব বিচাৰিছে, লুকুৱালেতো কি হ'ব, চেষ্টা কৰিছে, মই এইটো বিনা দ্বিধাই ক'ম। মেডিকেল কলেজত বহু ক্ষেত্ৰত ভাল ট্ৰিটমেণ্ট হৈছে, মই বিনা দ্বিধাই ক'ম, ভাল ট্ৰিটমেণ্ট হৈছে। কিন্তু মানুহক যিমান পৰীক্ষা কৰিব লাগিছিল কৰা নাই। গাঁৱত মানুহৰ ফাৰ্মাচীবিলাক চাওক, দীঘলীয়া লাইন। কি হৈছে বোলে জ্বৰৰ দৱাই। তুমি পৰীক্ষা কৰিছা বোলে, পৰীক্ষা কৰা নাই। এই পৰীক্ষাটোৰ ব্যৱস্থা কৰক, আৰু আমাৰ ভেকচিনটো দিয়ক নিৰ্ধাৰিত। আপোনাৰ বহু ক্ষেত্ৰত আমি ক'লেই নহ'ব, পাবও লাগিব, দিয়াৰ আপুনি ব্যৱস্থা কৰক। এতিয়া অৰুণোদয় আঁচনি অৰুণোদয় আঁচনি যে আমাৰ যে চাইনবোৰ্ডখন দি পেলাই যে কৈছে যে লিখিতম, চাবচোন আমাৰ মানে মানুহবিলাক অলপ সংস্কৃতিবান, অলপ মানে স্বাভিমান আছে। সেই টকাটো লোৱাটো 1000 টকা লৈ বাহিৰত যে চাইনবোৰ্ড এখন দিয়াৰ কথা কৈছে, আমি 25,000 টকাকে দিছিলোঁ, কিন্তু তেনেকুৱা নাছিলে। আপোনালোকৰ সিদ্ধান্ত। চাইনবোৰ্ডখন নিদিলে ভাল হয় নেকি, অকণ
কথাখিনি আপোনালোকে চাব। এইবিলাক নকওঁ, মই খোজ মৰাৰ কথা নকওঁ, টুইটাৰৰ কথা কৈছে, সেই কথা কৈছে, সেইখিনি নকওঁ। পজিটিভলি কিছুমান কথা কৈছোঁ অধ্যক্ষ মহোদয়। এইখিনি যদি কৰে মই ভাবোঁ যে চৰকাৰখনৰ ভাল হ'ব। আৰু আমাৰ বক্তা আছে, গতিকে মই আৰু দীঘলীয়া নকৰি এটা বাক্যতে মানুহে কৈছে এই বাজেটখনৰ কথা যে আমাৰ চৰকাৰে বাৰে বাৰে ভেঞ্চাৰ কয়। কালিও দেখিলোঁ MLA ভেঞ্চাৰ কিবা কিবি কয়। গতিকে এই বাজেটখনক বহুতে ক'ব বিচাৰিছে যে স্কুলৰ ভেঞ্চাৰ, বেমাৰৰ কেঞ্চাৰ, চাইকেলৰ পামচাৰ আৰু এই চৰকাৰৰ এই বাজেটৰ লেকচাৰ, এইবিলাকৰ কোনো নাই আনচাৰ। এখন ঘৰ, এখন দোকান, এটা প্ৰতিষ্ঠান ভালকৈ চলিবলৈ হ'লে এটা যদি সঠিক পৰিকল্পনা হয়, বাজেট যদি ভাল হয়, এখন দোকান যদি ভালকৈ আমি পৰিকল্পনা কৰোঁ, সেই দোকান সেই ঘৰখন ভালকৈ চলে। আৰু যদি আমাৰ পৰিকল্পনা বাজেট কৰোঁতে আমি ঠিকমতে নকৰোঁ, তেতিয়া বহু ভাল ভাল প্ৰতিষ্ঠান, বহুত ভাল ভাল ঘৰ শেষ হৈ যোৱা আমি দেখিছোঁ। সেয়েহে মই যিখিনি ভাবি আহিছিলোঁ সেইখিনি ৰিপিট নকৰাকৈ, সামগ্ৰিকভাৱে কাকো ব্যক্তিগত আক্ৰমণ নকৰাকৈ মই নিজৰ দৃষ্টিভংগী দাঙি ধৰিব বিচাৰিছোঁ। উপাধ্যক্ষ মহোদয়, মই নতুন কথা একোৱেই ক'ব বিচৰা নাই। মই আজি 2021-22 বৰ্ষৰ বাজেটখন আছে মোৰ হাতত। ঠিক একেদৰে অধ্যক্ষ মহোদয় 2016 বাজেট আছে। 2016 বাজেটত 26 জুলাইত এই চৰকাৰখন বিজেপি চৰকাৰে সদনত দিছিলে। 7 ফেব্ৰুৱাৰী 2017 দিছিলে, 18 দিছিলে, 19 দিছিলে, 20 দিছিলে আৰু 21-22 বৰ্ষত আজি বাজেট দিছে। মই সেই বাজেটৰে আঁত ধৰি কেনেদৰে স্ববিৰোধিতাই একেখন চৰকাৰৰ একেধৰণৰ দৃষ্টিভংগী সলনি হৈছে সেই কথাটোকে মই আপোনাৰ যোগেদি সদনক জনাব বিচাৰিছোঁ। আজি কোনোবাই কৈছে হিতাধিকাৰী লাগে, হিতাধিকাৰী নালাগে, সেইটো এটা বিতৰ্কৰ বিষয়। আমি কংগ্ৰেছে হিতাধিকাৰী নালাগে বুলি ক'লে নহ'ব। আমি হিতাধিকাৰী বিভিন্ন ঠাইত আমি দিছোঁ। আজি 1000 টকা দিছে, ভাল পাইছোঁ। আমি 25,000 টকালৈকে ইণ্ডিভিজুৱেল বেনিফিট দিছোঁ। গতিকে আমি কংগ্ৰেছে আজি হিতাধিকাৰী নালাগে বুলি আমি ক'বলৈ আমাৰ অসুবিধা। কিন্তু 2016 চনৰ 26 জুলাই তাৰিখে প্ৰথম যেতিয়া চৰকাৰ হ'ল বিজেপিৰ, এনেধৰণৰ যেতিয়া আৰম্ভ হৈছিল আলোচনা, সেই আলোচনাত আমি কংগ্ৰেছ দল থকা সৰকা হৈ গৈছিলোঁ অধ্যক্ষ মহোদয়। তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে থকা অৱস্থাত অসমখন ধাৰুৱা কৰি থৈ গ'ল। 10,000 কোটি টকা তৰুণ গগৈ চৰকাৰে ধাৰ কৰি থৈ গ'ল, জনমূৰিৰ ঋণ কৰি থৈ গ'ল। বিধানসভাৰ ভিতৰে, বিধানসভাৰ বাহিৰে কংগ্ৰেছ দলক থকা সৰকা কৰি পেলালে। পৰিপূৰ্ণ হৈ আছিল ব্যক্তিগত হিতাধিকাৰী লাভালাভৰ বাবে প্ৰস্তুত কৰা আঁচনিৰে। মই আকৌ ৰিপিট কৰিছোঁ, কৈছে যে বিগত কেইটামান বছৰৰ বাজেট পৰিপূৰ্ণ হৈ আছিল ব্যক্তিগত হিতাধিকাৰী লাভালাভৰ বাবে প্ৰস্তুত কৰা আঁচনিৰে। তেনে আঁচনিবোৰে ৰাইজৰ বিকাশ ত্বৰান্বিত কৰিব নোৱাৰে। বাকীখিনি মই নপঢ়ো। লগতে কৈছে অধ্যক্ষ মহোদয়, এই চৰকাৰে, বিজেপি চৰকাৰে এই সমগ্ৰ ব্যৱস্থাটোৱে বাজেটৰ পবিত্ৰতা বহু পৰিমাণে ম্লান কৰি পেলাইছে। 2016-26 জুলাই ম্লান কৰি পেলাইছে। হিতাধিকাৰী প্ৰস্তুতে ম্লান কৰি দিছিলোঁ আমি। আজি আমি ভাল পাইছোঁ, আমি সমৰ্থন কৰিছোঁ যে আজি এই চৰকাৰে লিখিছে যে মাহিলী 830 টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান প্ৰতিমাহে 20,21,500 গৰাকী হিতাধিকাৰী লৈ 167.78 কোটি টকা মোকলাই দিয়া হ'ব একেখন চৰকাৰ। লগতে কৈছে যে মহোদয়, আমি প্ৰতিটো পৰিয়াললৈ আগবঢ়োৱা মাহিলী সাহায্য 1000 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই আঁচনিৰ অধীনত
6.36 লাখ নতুন হিতাধিকাৰী আমি অন্তৰ্ভুক্ত কৰিম। মই কোনো সমৰ্থন কোনো মই আপত্তি আমি কৰা নাই। তেওঁলোকৰ সেই 2016 আৰু 2021 কথাখিনিকে আমি অনুকা ক'ব বিচাৰিছো। মোক যদি জিডিপি কথা কয় মই জিডিপিৰ কথা কম কিমান আছিল। মোক যদি আপোনাৰ যদি আপোনাৰ কেপিটেল এক্সপেণ্ডিচাৰৰ কথা ক'বলৈ কয় সেইখিনিও কম। মোক যদি ৰেভিনিউ এক্সপেণ্ডিচাৰ দিবলৈ কয় প্ৰস্তুত হৈ আহিছিলোঁ সেইখিনিও কম। কিন্তু অধ্যক্ষ মহোদয় 81,000 কোটি টকা ধাৰ আছেনে নাই সেইটো ক'লেই হ'ল। আমাৰ গাঁৱৰ মানুহে জিডিপি বুজি পায় নেকি? আমাৰ মানুহৰ মিঠাতেল 200 টকা হৈছে সেইটোহে বুজি পায়। হ'ব অনাৰেবল মিনিষ্টাৰ। ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কংগ্ৰেছ চৰকাৰে কৰিছে চাই লওক। ডাইৰেক্ট বেনিফিট চৰকাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াসকলকো মই ক'ব পাৰিম আমাৰ কংগ্ৰেছৰ চৰকাৰে কৰিছে। সূতা কম্বল আমাৰ চৰকাৰে দিছে। 25,000 টকা ইণ্ডিভিজুৱেল বেনিফিট দিছে। আমি বিধৱা পেঞ্চন দিছে। আমি ঘৰৰ পেঞ্চন আমি দিছো। আমি আপত্তি কৰা নাই। আপোনালোকে কৰা আপত্তিটো মনত পেলাইহে দিছো। মই কাকো আক্ৰমণ কৰা নাই নহয়। মই কৈছো যে আপোনালোকে কৈছিল যে পবিত্ৰতাটো নষ্ট কৰে আৰু আজি আপোনালোকে আৰু হিতাধিকাৰী বঢ়াইছে সেই কথাটোকে কৈছো। মইতো কাকো আপত্তি কৰা নাই অধ্যক্ষ মহোদয়। ইমান অলপ মই এই কথাতে আপোনালোকৰ আজি মই ৰাতিপুৱা বাজেটটো পঢ়িবলৈ আহোঁতে এটা চাইছিলো। অটল বিহাৰী বাজপেয়ী আমাৰ সকলোৰে শ্ৰদ্ধাৰ তেওঁ লোকসভাত বক্তৃতা দিছিল কেইদিনমানৰ আগত। তেওঁ কি কৈছিল জানে যে মোৰ ইয়াত লোকসভাত বহুত দিন হ'ল। মই যেতিয়া নতুন আহিছিলো সেই সময়ত পণ্ডিত জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী আছিলে। পণ্ডিত জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী থাকোঁতে মই তীক্ষ্ণভাৱে মই সমালোচনা কৰিছিলোঁ। আপুনি এফালেও কয় সিফালেও কয় বুলি মই জৱাহৰলাল নেহৰুক কৈছিলোঁ। তেওঁ মৌন হৈ বহি আছিল। আৰু মোৰ এতিয়াও মনত আছে শ্ৰদ্ধেয় বাজপেয়ী ডাঙৰীয়াই কৈছিল যে মোৰ মনত আছে ভাষণ শেষ হোৱাৰ পিছত মোৰ ওচৰলৈ আহি পেলাই পিঠিত হাত থাপৰি কৈছে আজিকালি তুমি ভাল ভাষণ দিয়া, এনেধৰণে তুমি আগবাঢ়া। সেইটো আছিল আমাৰ কালচাৰ। আজি আপোনালোকে কৈছে মোকো কৈ আছে। কওক নিজৰ মাত কথাই মানুহৰ পৰিচয়। আপোনালোকে কেনেকে মাত কথা দিব সেইটো আপোনাৰ পৰিচয়। মই নকওঁ মোৰ সেইটো পৰিচয়। গতিকে অধ্যক্ষ মহোদয় এই সময়খিনি অলপ মোক দিব লাগিব যিখিনি তেওঁলোকে আমাক ডিষ্টাৰ্ব কৰিছে। এই বাজেট আৰু নপঢ়িব খোজা নাই মই ইমান।